জয়সাগৰ গাঁৱত 100 জনৰ ভিতৰত 8 জনেই কৰোনা পজিটিভ। নাই সামাজিক দূৰত্ব, নাই মাস্কৰ ব্যৱহাৰ। যি সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমজুৰি COVID-19ৰ ভয়াৱহতাই স্থানি ধৰিছে, সেই সময়তে জয়সাগৰ লাউথাৰী গাঁৱৰ এচাম যুৱকে কোভিডৰ ভয়াৱহতালৈ আওকাণ কৰি ৰাজহুৱা স্থানত মাস্ক অবিহনে চলা ফুৰা কৰাৰ লগতে খেলত মগ্ন হোৱা দেখা গৈছে। আনহাতে জয়সাগৰ আৰু চাউলখোৱা অঞ্চলৰ দোকান পোহাৰ তথা বাণিজ্যিক কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ থকা দেখা গ'ল। আজি মোকালমোৱা অসামৰিক চিকিৎসালয়ৰ পৰা অহা এটি সজাতি দলে কৰা কৰোনাৰ পৰীক্ষাত 100 জনৰ ভিতৰত 8 জনৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে। সম্প্ৰতি স্বাস্থ্য বিভাগৰ লোকে এই লোকসকলক হোম কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিছে। এসপ্তাহৰ পিছত এই লোকসকলৰ পুনৰ নিট পৰীক্ষা কৰা হ'ব বুলি জনাইছে জয়সাগৰ গাঁৱৰ আশাকৰ্মী ৰূপালী বৈশ্য। এই লোকসকল জয়সাগৰ গাঁৱৰ কেন্দ্ৰাৰভিটা অঞ্চলৰ বাসিন্দা। এই অঞ্চলটোতে সামাজিক দূৰত্ব মানি নচলাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে জয়সাগৰ গাঁৱৰ 2 জন লোকৰ মৃত্যু হোৱাৰ উপৰিও বহুত লোক কৰোনা পজিটিভ হৈ আছে। পিংকুমণি ৰায়চৌধুৰী আৰু আইডেল হুছেইনৰ ৰিপৰ্ট, নিউজ অসম। এসপ্তাহৰ ভিতৰত কোভিড টেষ্ট কৰা 8টা পজিটিভ ওলাইছে আৰু বাকী 8টা পজিটিভ ওলাইছে আৰু বাকীখিনি চুপাটোৰ নাম কেন্দ্ৰাৰভিটা চুপা, গাঁওখনৰ নাম 1 নং জয়সাগৰ আৰু জিলা নলবাৰী, অসম। মানে মোকালমোৱা সামৰিক চিকিৎসালয়ৰ পৰা কৰাইছিলে নেকি? হা মোকালমোৱা চিকিৎসালয়ৰ পৰা কৰাইছিল পৰীক্ষাটো? এই কোভিড পৰীক্ষাটো মোকালমোৱা স্বাস্থ্য কেন্দ্ৰৰ পৰা কৰা হৈছে। বাকী আপোনাৰ আৰু বাকী টকাখিনি কালি চেক কৰিব লাগিব। মানে টোটেল কিমানজন পজিটিভ কেছ পোৱা গ'ল আজি 100 জনৰ ভিতৰত? আজি 100 জনৰ ভিতৰত 8টা পজিটিভ কেছ ওলাইছে। কিবা অসুবিধা পাইছে নেকি? চেকিঙত কিবা অসুবিধা পাইছে? কিবা অসুবিধা মানে মানি চলা নাই আৰু যিখিনি চৰকাৰৰ নিয়ম নীতি মতে মানি চলিব লাগে সেইখিনি মানি চলা নাই। মানি চলিলে সেইখিনি ইমানখিনি নহয় আজি। গতিকে গোটেইখিনি সজাগ হোৱাটো উচিত আৰু আমাৰ গোটেইখিনি মানুহে সজাগ হ'ব লাগে আৰু বাকী যিখিনি সাৱধানতা সেইখিনি মানি চলিব লাগে। নামকেইটা হ'ল ৰীতা বৈশ্য, গুঞ্জন বৈশ্য, ডিকু বৈশ্য, বিমল বৈশ্য, ফটিক বৈশ্য, জুৰি বৈশ্য, কণিক বৈশ্য আৰু খনিক বৈশ্য। এই আটাইকেইজনকে মানে হোম কোৱাৰেণ্টাইন দিয়া হৈছে? আটাইকেইজনকে হোম কোৱাৰেণ্টাইন দিয়া হৈছে এসপ্তাহৰ কাৰণে। এসপ্তাহৰ কাৰণে দিয়া হৈছে। এসপ্তাহ পিছত আকৌ মেডিকেল টিম আহি পেলাই চেকআপ কৰিব। তাৰে পিছত পজিটিভ বা নিগেটিভ কি ওলায় আৰু তাৰে পিছত হ'ব বাকীখিনি।